হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই ডেইজি, আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আছে। মোৰ বৰ্তমান ভালেই। এতিয়া অকণমান বজাৰলৈ যাওঁ বুলি ভাবিছোঁ। ওলাই মেলি ৰেডি হৈ গ'লোঁ। অকণমানটি শুই আছে, তাইক ঘৰতে থৈ যাম, সেইকাৰণে পটাপট যাওঁ আহোঁগৈ। দিনটোত কি কৰি আছোঁ আপোনালোকে চাই থাকিব। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে। তো ব'লক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো এতিয়া গৈ লওঁ পটাপট। অকণমানটি শুই আছে, আহি পাই আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকক। নাই যেনেকুৱা নাই অঁ থ্ৰেডিং কৰিম বুলি। এফালে বজাৰৰ পৰা মাটি কঁঠাল আনি দিছে, মই খুবেই বেছি ভাল পাওঁ। তো খাবলৈ মন গৈছিলে, পাপাক ক'লোঁ, আমাৰ এওঁক দুইটাই আনি দিছে। আকৌ আনিছে কোমোৰা। এওঁলোকে বজাৰলৈ গৈছিলে, মানে বজাৰ কৰি আনিছে। টেঙা, ভেন্দি, আদা কিবা কিবি আনিছে আৰু লগতে মাছো আনিছে বোলে। এইখিনি মাছকেইজনী তিনিজনী, আমাৰ এওঁতো নাই। তো এইফালে চানা চাটনি বনাব লৈছোঁ। ডাব নাৰিকলৰ চাটনি, এইফালে ডাব নাৰিকল, ৰচুন, এইফালে মান ধনিয়া আৰু নৰসিংহৰ পাত আৰু লৈছোঁ চানা। জলকীয়াটো মেইন হয়, চবেইতো গম পায়েই। তো এইখিনি লৈ লৈছোঁ চাটনি বনাবৰ কাৰণে। প্ৰথমতে এইখিনি পিচি লওঁ আৰু ইয়াত পিছোঁতে অকণমান মই পানী দিছোঁ, বেছি পানী দিয়া নাই। এইখিনি ধুই লৈছোঁ যিহেতুকৈ পানী অলপ আছেই। আৰু শেষত ইয়াত অকণমান কাজি নেমু চেপি দিছোঁ, যাতে চাটনিখিনি ভাল লাগে খাবলৈ, টেঙা চেপি দিলে। আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। এনেদৰে এইখিনি চাটনি ৰেডি হৈ গ'ল। আপোনালোকে খাই চাব, বহুত ভাল লাগে খাই। কি হ'ল? আকৌ পৰি গ'ল, যা আকৌ পৰি গ'ল আজি। হয় কথাটো। কি হয় কথাটো? কি ঐ টুপুস হৈ গৈছে আজি। টুপুস হৈ গৈছে আজি। আৰু গধূলি টাইমত বনাব লৈছোঁ পিঁয়াজ পকৰি। এইটো আপোনালোকে মোতকৈ বেছি ভালকৈ বনাব জানে চাগে, কিন্তু মই কেনেদৰে বনাইছোঁ তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তো এইফালে পিঁয়াজ পৰা ধুনীয়াকৈ কাটি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজৰ শিপাটো যদি কাটি দিয়া হয় তেন্তে এনেদৰে খুৰখুৰীয়াকৈ ওলাই পৰে পিঁয়াজখিনি। সেইকাৰণে আপোনালোকে যদি পিঁয়াজ পকৰি বনায়, পিঁয়াজৰ শিপাটো কাটি দিব। আৰু এইটো খাব নালাগে বুলিও কয়, কিয় কিন্তু নাজানো। আৰু জলকীয়া দিছোঁ, জলকীয়াটো মেইন হয়। তো এইখিনি জলকীয়াখিনি মই কাটি ল'লোঁ সৰুকৈ। আৰু অলপমান হালধি, সোৱাদ অনুসৰি নিমখ আৰু অলপমান দিছোঁ কাশ্মীৰী মিৰ্চ আৰু দিছোঁ জিৰা পাউডাৰ, ইমানখিনি। আৰু শেষত বেচন দি দিছোঁ। কিছুমানে আটা ময়দা বেলেগকৈ ইউজ কৰে, মই আজি বেচনেই ইউজ কৰোঁ। আটা বা ময়দা দি কিনি বনালেও খাই খুব বেছি ভাল লাগে। তো এইখিনি হৈ গৈছে। অলপমান পানী দি কিনি অলপ থুপথুপীয়া কৰি দিছোঁ পকৰীৰ কাৰণে যিটো পেষ্ট
তৈয়াৰ কৰিব লাগে সিমানখিনি। এফালে কেৰাহী গৰম হৈ গ'ল, ইয়াত তেল দি দিলোঁ। ৰিফাইন তেলতে মই আজি বনাম। কিছুমানে মিঠাতেলতো বনায়, মিঠাতেল বনালেও ভালেই লাগে খাই, বেয়া নালাগে। তো ৰিফাইন তেলত বনালে বেছি ভাল লাগে। তো সেইকাৰণে ৰিফাইন তেল লৈ লৈছোঁ আৰু হাতেৰেই মই এনেদৰে দিছোঁ সৰু সৰুকৈ। আৰু এইখিনি হৈ গ'ল আৰু সেইখিনি বনাই আছোঁ এইখিনি। তো গোটেইখিনি পূৰা ৰেডি হৈ গ'ল। এতিয়া চাহৰ লগত, চাহৰ জুতি হিচাপে খাই লওঁগৈ। আপোনালোকেও এনেদৰে বনাই খাই চাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ যাচিলোঁ। আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰি দিওঁ। আকৌ লগ পাম নতুন এটি ভিডিঅ'তে। আজিলৈ বাই বাই।